গৌতম বুদ্ধ কোনো ভগৱান নহয় আৰু বুদ্ধ এটা ধৰ্ম নহয়। বুদ্ধিজিমৰ বিষয়ে মই সদায় ফেচিনেট, এই ধৰ্মটোৰ বিষয়ে আৰু বেছি মই জানিব বিচাৰোঁ। বহুত বেছি জ্ঞান নাই, যিখিনি জানো সেইখিনিয়ে ক'বলৈ চেষ্টা কৰিছোঁ। বুদ্ধ মন্দিৰ এটালৈ যেতিয়া আপুনি প্ৰথমবাৰ যায়, তেতিয়া এটা ধৰ্মলৈ গৈ থকা যেন অনুভৱ নহয়। প্ৰথমে অনুভৱ হয় এটা নীৰৱতা, অনুভৱ হয় যেন এটা শান্ত পৰিৱেশে আপোনাক চুই গৈছে। বৌদ্ধ এটা ধৰ্ম হিচাপে কেতিয়াও আৰম্ভ হোৱাই নাছিল। আৰম্ভ হৈছিল এজন মানুহেৰে, এজন ৰাজকুমাৰেৰে, যিয়ে সকলো সুবিধা এৰি দুখ বুজিবলৈ বাহিৰলৈ ওলাই গৈছিল আৰু এদিন সিদ্ধাৰ্থ বুদ্ধ হ'ল। তেওঁ বুজিলে যে পৃথিৱীখনক ৰজা নালাগে, লাগে সজাগতা। বুদ্ধ ধৰ্মই আকাশৰ ওপৰত থকা কোনো আকৃতিক ভক্তি কৰিবলৈ নিশিকায়। বুদ্ধ ধৰ্মই শিকায় নিজৰ কামক আৰু নিজৰ মনক ভক্তি কৰিবলৈ। অকল পুৰুষকহে যে বুদ্ধ ধৰ্মত স্থান দিয়ে তেনেকুৱাও নহয়, নাৰীত্বকো ইয়াক স্থান দিয়া হয়। যেনে তাৰা জীৱন আৰু চিকিৎসাৰ প্ৰতীক, প্ৰজ্ঞাপাৰমিতা জ্ঞানৰ মাতৃ, কৰুণা, সাহস, জ্ঞান, সুৰক্ষা ইত্যাদিৰ প্ৰতীক হিচাপে নাৰীক বুজোৱা হয়। মনেষ্ট্ৰী এটাত যেতিয়া আপুনি চকৰিকেইটা ঘূৰাই দিয়ে, আপোনাৰ প্ৰাৰ্থনা বতাহে নিজেই কঢ়িয়াই লৈ যায়। ফ্লেগ এখন তৰি দিয়ক, বতাহে আশীৰ্বাদ হৈ আপোনাক চুই যায়। ইমানেই চিম্পল বুদ্ধ ধৰ্ম। কেতিয়াবা লক্ষ্য কৰিছেনে বুদ্ধ মন্দিৰবোৰ সদায় পাহাৰীয়া যেন ঠাইতে কিয় থাকে? ময়ো ভালদৰে নাজানো, কিন্তু ভাবো চাগে শান্তিয়ে পাহাৰৰ কোমল বতাহ বিচাৰে আৰু বুদ্ধ ধৰ্মই শান্তি বিচাৰে। এই পাহাৰবোৰৰ পৰাই চাগে মানুহে মনেৰে সজাই লোৱা ডাঙৰ ডাঙৰ সমস্যাবোৰ অকমান সৰু যেন দেখি। বুদ্ধ ধৰ্মই শিকায় কেইটামান সাধাৰণ কথা। মিছা নকবা, কাকো কষ্ট নিদিবা, প্ৰয়োজনতকৈ বেছি নিবিচাৰিবা, মনত একো আক্ৰোশ নাৰাখিবা আৰু মনত ৰাখি চলিবা যে সকলো পৰিৱৰ্তনশীল। বহুতে হয়তো নাজানে যে বুদ্ধ ধৰ্মত কোনো পাপ বুলি শব্দ নাই, আছে কেৱল কৰ্ম আৰু ফল। সকলো ঘটনাৰ কাৰণ কৰ্ম আৰু তাৰ প্ৰতিফলন কৰ্মফল। বুদ্ধিজিমে সমস্যাৰ পৰা পলাবলৈ কেতিয়াও নিশিকায়। বুদ্ধিজিমে শিকায় সমস্যাক বুজিবলৈ চেষ্টা কৰিবলৈ আৰু নিজক বুজি পাবলৈ। কাৰণ বুদ্ধ ধৰ্মৰ মতে আচল মনেষ্ট্ৰী নিজৰ মনটো। বুদ্ধ মন্দিৰত কিবা ডাঙৰ ডাঙৰ নিয়ম নীতি বা চিঞৰি চিঞৰি প্ৰাৰ্থনা কৰা কোনো প্ৰথা নাই। তাত পাব কোমল মন, ইজনে সিজনক বুজিবলৈ চেষ্টা কৰাৰ এটা প্ৰথা। বুদ্ধিজিমক বুজিবলৈ হ'লে গৌতম বুদ্ধৰ এই কথাষাৰ প্ৰথমে বুজি পাব লাগিব। আপোনাক জিলিকিবলৈ হ'লে সোণৰ মুকুট নালাগে, লাগে এটা জাগ্ৰত মন। বুদ্ধ ধৰ্মটোৰ বিষয়ে আৰু যদি কিবা জানে তেন্তে প্লিজ কমেণ্টত জনাব। আজিলৈ বাই।